বিহিত কৰ্তব্য কৰ্মসমূহ কেতিয়াও বৰ্জন কৰিব নালাগে। যদি কোনোবাই ভ্ৰমবশতঃ তেনে বিহিত কৰ্তব্য কৰ্ম বৰ্জন কৰে, তেনেহ'লে তেনে বৰ্জনক তামসিক বুলি কোৱা হয়। যিজনে দুখৰ কাম বুলি ভাবি বা শৰীৰৰ কষ্ট হোৱাৰ ভয়ত বিহিত কৰ্ম বৰ্জন কৰে আৰু ৰজগুণৰ প্ৰভাৱত তেনে ত্যাগ কৰে, এনে কৰ্মই কেতিয়াও সন্ন্যাসৰ দিশত অগ্ৰগতি নকৰায়। যেতিয়া কোনো এজনে আসক্তি বৰ্জন কৰি সকলো ফলৰ কামনা পৰিত্যাগ কৰি কেৱল নিজৰ কৰ্তব্যৰূপে বিহিত বুলিয়েই কোনো এটা কাম কৰে, তেতিয়া সেই কৰ্মৰ লগত জড়িত ত্যাগক সাত্ত্বিক ত্যাগ বুলি কোৱা হয়। সকলো কাম কৰাৰ সময়তে কেৱল ঈশ্বৰৰ ওপৰত নিৰ্ভৰ কৰিবা আৰু সদায় ঈশ্বৰৰ আশ্ৰয়ত থাকিয়েই কাম কৰিবা। ভক্তিভাৱেৰে কৰা এনে কামৰ সময়ত সম্পূৰ্ণভাৱে ঈশ্বৰৰ বিষয়ে সচেতন হৈ থাকিবা।